যোৱা 19 এপ্ৰিলত মুম্বাইৰ মীৰা ৰোডত গগনা মুম্বাইৰ ফালৰ পৰা আমি ৰঙালী বিহু উদযাপন কৰিছিলো। গগনা মুম্বাইয়ে যোৱা 14 বছৰৰ পৰা অসমীয়া মানুহখিনিক একত্ৰিত কৰি ৰঙালী বিহু আৰু ভোগালী বিহু উদযাপন কৰি আহিছে আৰু বিহুটো উদযাপন কৰাৰ উদ্দেশ্য এটাই যে অসমীয়া মানুহখিনিয়ে অসমীয়া সংস্কৃতিটো বজাই ৰাখিব পাৰে বাহিৰত থাকিও। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত কিছুমান বিহুৰ অংশ শ্বেয়াৰ কৰিলো। আশা কৰিলো আপোনালোকে ভাল পাব। গৃহস্থৰ কুশলাৰ্থে বুনাজ জানা যে